হাই ফ্ৰেণ্ডছ, মই জ্যোতিষ্কা এণ্টাৰটেইনমেণ্টৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গোলাঘাটৰ কলাক্ষেত্ৰ চাবলৈ। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ, ভিতৰনো কি আছে চাওঁগৈ। ফ্ৰেণ্ডছে দেখিছেনে গেটৰ সন্মুখতে লিখি থোৱা আছে ৱেলকাম। ফ্ৰেণ্ডছ এতিয়া ব'লক আৰু ভিতৰলৈ গৈ থাকোঁ। ভিতৰতনো কি আছে চাওঁগৈ। ফ্ৰেণ্ডছে দেখিছেনে কি ধুনীয়া ধুনীয়া গছ, চাওকচোন চাওক ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ আৰু চাওক কেনেকুৱা ডাষ্টবিন এইটো। ফ্ৰেণ্ডছ মোৰ খেলো লাগিছে, কিন্তু কিবা হ'বলৈ ভয় লাগিছে। কি যে ধুনীয়া ধুনীয়া বস্তু মানে খেলা, যোনবোৰ আমি খেলোঁ।
ফ্ৰেণ্ডছ আজি এতিয়া বহুত ফুৰিলোঁ, বহুত চালোঁ। এতিয়া ঘৰলৈ যাওঁগৈ আৰু। ফ্ৰেণ্ডছ, যদি আপোনালোকেও ইয়ালৈ এবাৰো নাই অহা তেতিয়া আপোনালোকে ইয়ালৈ এবাৰ হ'লেও আহিব, কাৰণ ইয়াত বহুতো ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিব পাব। ফ্ৰেণ্ডছ, এতিয়া মই কলাক্ষেত্ৰৰ পৰা আহি পালোহি। এতিয়া ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লগ পাম। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো টিপিব নাপাহৰিব। এতিয়া বাই বাই ফ্ৰেণ্ডছ।